কাজিৰঙাত এজনী গড়ৰ নিজ সন্তানক সুৰক্ষা দিয়াৰ অপ্ৰাণ চেষ্টা। এটা ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণৰ পৰা নিজৰ সন্তানক ৰক্ষা কৰিবলৈ গৈ বিফল হৈ পলায়ন কৰিছে পোৱালীসহ গড়জনী। সেই সময়তেই তাত উপস্থিত হৈ এটা মতা গড়ে ওলোটাই খেদিছে ঢেকীয়াপতীয়া বাঘটোক। এই ৰোমাঞ্চকৰ দৃশ্য উপভোগ কৰি আপ্লুত কাজিৰঙালৈ অহা পৰ্যটকৰ দল। বহিৰাজ্যৰ কেইবাটাও পৰ্যটকৰ দলে উপভোগ কৰিলে এই দৃশ্য। উল্লেখ্য যে সোমবাৰে বিয়লি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চল এলেকাত মাক পোৱালি এহাল গড়ে বিচৰণ কৰি থকা অৱস্থাত কণমানি গড়পোৱালিটোক আক্ৰমণ কৰে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে। বাঘৰ আক্ৰমণত আহত হোৱা গড়পোৱালিটোক ৰক্ষা কৰিবলৈ বাঘটোৰ লগত যুঁজ দি পৰাজয় স্বীকাৰ কৰি পোৱালিটোসহ পলায়ন কৰে গড়জনী। বাঘটোৱে গড়পোৱালি আৰু মাকক পিছে পিছে খেদি নিয়ে যদিও সেই সময়তেই সেই স্থানত উপস্থিত হয় এটা মতা গড়। মতা গড়টোৱে উপৰ্যুপৰি বাঘটোক আক্ৰমণ কৰাত পোৱালি গড়টোৰ লোভ এৰি পলায়ন কৰে বন ৰজা। বাঘটোৰ পিছে পিছে মতা গড়টোৱে খেদা লোৱাত কথমভাৱে প্ৰাণ ৰক্ষা পৰে গড়পোৱালিটোৰ। জীপ চাফাৰী কালত গভীৰ অৰণ্যৰ মাজত সেই বিৰল দৃশ্য উপভোগ কৰি নিজকে সৌভাগ্যৱান বুলি উল্লেখ কৰে যদিও আহত তেজেৰে লুতুৰি পুতুৰি কণমানি গড়পোৱালিটোক দেখি দুখ প্ৰকাশ কৰে পৰ্যটকসকলে। হয়, আজি একদম ৰোমাঞ্চকৰ দৃশ্য, একদম আপুৰুগীয়া। সঁচা কথা ক'বলৈ গ'লে মোৰ এই টুৰিজিম কামটো কৰি থকা গাড়ী চলাই জংঘলত টুৰিষ্ট লৈ যোৱা এনেকৈ হেৰি কৰি থকা প্ৰায় 22 বছৰ ৰানিং। এই যি আজি দৃশ্য দেখিলোঁ বাঘে বাঘক গড়ে খেদা, আকৌ গড়ে বাঘক এৰি কৰা আৰু এই সঁচাকৈ এইটো আজিলৈকে মই কোনো দেখা নাছিলোঁ। ৰোমাঞ্চ হয়। পোৱালিটো দুখ লগা অলপ কি পোৱালিটোক ধৰক এটা মায়ে খাব আহিছিলে কিল কৰিবলৈ। তাৰপিছত সেই মুহূৰ্ততে আকৌ অন্য এটা গড় আহিলে, গড় আহি পেলাই বচাই পেলাই তাৰপিছত আৰু পোৱালিটো লাষ্টত বাচি গ'ল। আৰু সুন্দৰ অভিজ্ঞতা। মই এনেকুৱা কেতিয়াও দেখা নাই। আৰু এইটোকে সেই একেটা বাঘকে মই 8 বাৰলৈকে দেখিলোঁ আজি। আজি ফাৰ্ষ্ট ডে আৰু প্ৰায় 8টা চাফাৰী আছে। আজি প্ৰথম চাফাৰীতে ছাকচেছ 100 আকৌ কি ক'ম আৰু মই নিজে খুচি আৰু তেওঁলোকে ছেটিছফাই পুৰা। নিউজ ডেস্ক ৰিপৰ্ট, কাজিৰঙা লাইভ। অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিবলৈ আহক বোকাখাত JDC মহাবিদ্যালয় সমীপৰ গোস্বামী ট্ৰেডাৰ্ছলৈ। গোস্বামী ট্ৰেডাৰ্ছ, যোগাযোগ কৰক 9678295217 আৰু 7099603199 নম্বৰত। Nature's calling. Amidst the mesmerizing wildlife destination, Camp Tiger's Wood Eco Retreat in Kaziranga National Park. Please visit us to feel the nature at best. For assistance and booking, talk to 939446143. This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163.